নমস্কাৰ, মই পিকু গায়ন আৰু মোৰ সৈতে আজি উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ কংকন দাস। আমি যে তেওঁৰ সৈতে কথা পাতিম আৰু প্ৰথমে জনাওঁ যে তেওঁ খুব ভাল গান গায় আৰু গিটাৰ বজায়। তোমাক স্বাগতম জনাইছোঁ। হয়, আমাৰ দৰ্শকসকলক কি শুনাবা তোমাৰ কণ্ঠৰে এটি গীত? জুবিন গাৰ্গ শুনাব পাৰিনে? হয়, নিশ্চয়। ট্ৰাই কৰিছোঁ। গানটোৰ নাম হয় পামনে মই ঘূৰাই। হয়। পামনে মই ঘূৰাই আকৌ এবাৰ জীৱনত দেউতাৰ চকুতে চাই ৰোৱা সেই ছবি হিয়াৰ মথু ভাঙি থান বান হলে জোৰণি ল'বলে লাগে মাথো এখন বুকু এতিয়া দেহত লাগি আছে সুবাস নোপোৱাৰ বেদনাৰ লাগি আছে সুবাস কোনেনো বুজিব কাৰ মনেনো কান্দিব পামনে মই ঘূৰাই আকৌ এবাৰ জীৱনত দেউতাৰ চকুতে চাই ৰোৱা সেই ছবি। হয়, খুব ভাল লাগিল শুনি, খুবেই ভাল লাগিল। আৰু কংকন, তুমি আজৰি সময়ত কি কৰি ভাল পোৱা? আজৰি সময়ত মই ইউনিভাৰ্চিটি ফুৰি ভাল পাওঁ। হয়, কেনেকুৱা লাগিছে তোমাৰ ইউনিভাৰ্চিটি আহি? বহুত ভাল। হয়, আৰু কংকন খুব এটা ধুনীয়া গান গালা জুবিন গাৰ্গৰ, ভাল লাগিল আমাৰ। আৰু কি শুনাব বিচাৰিবা? আৰু দুখ নে সুখ শুনিব বিচাৰিব? সুখৰ শুনিব বিচাৰিম। সুখৰ শুনিব বিচাৰিব। এটা গান আছে বেণ্ড পালছ বুলি, পাপনৰ যোন বেচিছ তাৰ বেণ্ড আছে। গানটোৰ নাম হ'ল চোৱা উভতি। ট্ৰাই কৰি চাওঁ। চোৱা উভতি আছো মাথো তোমাৰ বাবে ৰৈ নিজান গধূলি তুমি দিয়া মৰমকে থৈ চোৱা উভতি আছো মাথো তোমাৰ বাবে ৰৈ নিজান গধূলি তুমি দিয়া মৰমকে লৈ কিয়নো আহিলা সপোনৰ মায় কিয়নো জ্বলালাহি গোপনে কিনো ৰং সানিলা মোৰ মন আকাশত নামি আহা চোৱা দুচকু ভৰি দিয়া হিয়া উজাৰি লোৱা দুহাতে সাৱটি কোৱা কাষলে আহি মিঠা ভাষাৰে আজি বুকুৰ কথা মোৰ চিনাকি। এইটো আছিলে। ভাল লাগিল, খুবেই ভাল লাগিল। আৰু যিহেতু অনুষ্ঠানৰ সময় চমু চাপি আহিছে, সেয়েহে আমি বিদায় ল'ব লাগিব আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু ইমানতে অনুষ্ঠান সামৰিছোঁ।